মহৎ কাম শক্তিৰে নহয়, অধ্যাৱসায়েৰে সম্পন্ন হয়। ছেমুৱেল জনছন। বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাটো শ্ৰেয়। টি ৰুজভেল্ট। ভাষা হ'ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ। ন'ৱা ৱেবষ্টাৰ। কামত নহয়, দুশ্চিন্তাতহে মানুহৰ মৃত্যু হয়। দুশ্চিন্তা হ'ল ব্লেডৰ ওপৰত হোৱা মামৰৰ দৰে। হেনৰী ৱাৰ্ড বিচাৰ। সাফল্যতাৰ উচ্চতৰ শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা। চাইৰাছ। বিবেক হ'ল এনে এক পবিত্ৰ ঠাই য'ত একমাত্ৰ ঈশ্বৰেহে বিচাৰক হিচাপে প্ৰৱেশ কৰিব পাৰে। লেমিনিছ। এজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে। জৰ্জ হাৰ্বাৰ্ট। নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা ভণ্ডামি মাথোন। তৰুণৰাম ফুকন। নাৰীক দিয়া মৰ্যাদাই এটা জাতিৰ ছবি প্ৰতিফলন কৰে। জৱাহৰলাল নেহৰু।